মই আজি লৈ আহিছোঁ আপোনালোকৰ বাবে আছোঁ খুব ধুনীয়া ধুনীয়া সুন্দৰ কালাৰ আৰু কম দামত পোৱা ষ্টেপুল কটনৰ মেখেলা কঁকাল বন্ধা আৰু ব্লাউজ পিচ সৈতে চাইজো ভিডিঅ'টো শেষলৈকে চাব তেতিয়া আপোনালোকে গম পাই যাব কোনটো কি ৰং মেটেল দাম সকলো গম পাই যাব চাই যাব। নমস্কাৰ, জিমচা ষ্ট'ৰ ইউটিউব চেনেলটোৰ পৰা মই সকলোকে স্বাগতম জনাইছোঁ। ভিডিঅ'টোলৈ আগবঢ়াৰ আগতে ঠিকনাটো কৈ দিছোঁ 2 নং ভৰালী চুক সুভাষনগৰ তুলসীবাৰী পথ আৰু ফোন নম্বৰ হৈছে 6002313111। লগতে ডেছক্ৰিপশ্যনতো দিয়া হ'ব। এই দুটা নম্বৰতে যোগাযোগ কৰি আপোনালোকে কাপোৰবোৰ ল'ব পাৰিব। মই আজি লৈ আহিছোঁ খুব সুন্দৰ সুন্দৰ কম দামী চিলাপ কটন নহয়, এয়া ষ্টেপুল কটন হয়। ষ্টেপুল কটনৰ যোৰা লৈ আহিছোঁ। ইমান মৰম লগা কালাৰবোৰ, এইযোৰ চাওকচোন, বহুত মৰম লাগিছে কাপোৰযোৰ। লগতে মই জকা চিপাখনো দেখাই দিছোঁ। এয়া খুব মৰম লাগিছে। চ' এই কাপোৰযোৰ ল'ব পাৰিব আপোনালোকে। জিমচা ষ্ট'ৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব, লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব আৰু ভিডিঅ'টো সকলোকে চাব। এয়া এযোৰ দেখাইছোঁ। চ' মন পচন্দ হোৱাৰ লগে লগে স্ক্ৰীনশ্বট লৈ আপোনালোকে হোৱাটছআপ কৰিব পাৰিব। আৰু এযোৰ দেখাইছোঁ গ্ৰীণৰ। এইটো হৈছে গ্ৰীণ কালাৰ। ইমান মৰম লাগিছে কালাৰটো। চ' এইযোৰ আপোনালোকে সোনকালে যোগাযোগ কৰি ল'ব পাৰিব। আৰু এইযোৰ দেখাইছোঁ আকাশী কালাৰ। খুবেই মৰম লগা হৈছে কালাৰটো। এয়া চ' কালাৰটো বহুত ধুনীয়া হয়। মাজতে আমাৰ এড্ৰেছটো কৈ দিছোঁ। আপোনালোকে যদি লখিমপুৰৰ পৰা আহোঁতে প্ৰথম ধেমাজি সোমাওঁতে যিটো তেল ডিপু পাব, এই তেল ডিপুত অলপ আহিয়ে মুথুত ফাইনেন্স বুলি এটা ডাঙৰ বিল্ডিং পাব। তাৰ কাষৰ নিচেই কাষতে থকা এই ৰাস্তাটোৱেদি অলপ আহিলে আপোনালোকে জিমচা ষ্ট'ৰ পাই যাব। জিমচা ষ্ট'ৰ ধেমাজিতে হয়। সকলোৱে এতিয়াও বহুতে সুধি থাকে জিমচা ষ্ট'ৰ ক'ত। জিমচা ষ্ট'ৰ ধেমাজি হয়। ধেমাজি টাউনত অলপ আহিলে আপোনালোকে পাই যাব। আৰু ডিব্ৰুগড়ৰ পৰা যিসকল বান্ধৱী আহে, আপোনালোকে ডিব্ৰুগড় ছাইডৰ পৰা আহোঁতে ৰাইট ছাইডে এটা মুথুত ফাইনেন্স ঘৰ পাব। ট্ৰেফিক পাৰ হৈ আহি নলনীপাম বজাৰ পাৰ হৈ আহিব লাগিব। তাৰপিছতে আপোনালোকে মুথুত ফাইনেন্স বুলি এটা ডাঙৰ বিল্ডিং RCC ঘৰ পাব। তাৰ নিচেই কাষতে থকা সেই ৰাস্তাটোৱেদি আহি আপোনালোকে জিমচা ষ্ট'ৰ পাই যাব। অলপ আহিলে যদি আপোনালোকৰ ওচৰত আমাৰ নাম্বাৰ আছে, কণ্টেক্ট কৰিলে আপোনালোকক আমি লাইভ লোকেশ্যনো দি দিম। আৰু লগতে যদি আপোনালোকে বাছত আহে, বেটেৰী ৰিক্সাৱালাটোক আপোনালোকে ফোনটো দি আমাৰ লগত যোগাযোগ কৰাই দিলেও হ'ব। তেতিয়া আপোনালোকে আহিবলৈ সুবিধা হ'ব। আৰু নিজৰ গাড়ী আহিলে আপোনালোকে লাইভ লোকেশ্যনটো চাইও আহিব পাৰিব। এইযোৰ হৈছে খুব ধুনীয়া হৈছে বেঙুনীয়া কালাৰ। আছোঁ বহুত মৰম লাগিছে কাপোৰযোৰ। পিংকত হয় পাৰিটো। কি মৰম লগা কালাৰ। আৰু এইযোৰ চোৱা জকাচিপা পাৰিটো এইদৰে পিংকত ইমান ধুনীয়া। এইটো হ'ব চি গ্ৰীণ হয় কালাৰটো। যিহেতু গ্ৰীণত কেইবাটাও বটল গ্ৰীণ, মেহেন্দি গ্ৰীণ, এইটো হৈছে চি গ্ৰীণ। ইমান মৰম লগা এটা কালাৰ। আৰু এটা চাওকচোন, এইছো আৰু এটা
এইটো হৈছে বটল গ্ৰীণ। ৱাও, কালাৰ কি ধুনীয়া কালাৰ হয়, বাপৰে বাপ, দেখিছেনে? কালাৰ দেখি পিন্ধিবহে মন গৈছে। কি মজাৰ কালাৰ দেখিছেনে? ৱাও। আৰু এযোৰ চোৱা পিংকৰ। এই পিংক কালাৰটো বহুত কেইগৰাকী বান্ধৱীয়ে বিচাৰি আছিলে। এয়া চোৱা, এই পিংক কালাৰটো পাই যাব। এয়া চোৱা, আৰু এটা হৈছে এইটো মেহেন্দি গ্ৰীণ। এয়া মেহেন্দি গ্ৰীণ হয়। চাওকচোন, ইমান ধুনীয়া এটা কালাৰ। আৰু এই কাপোৰযোৰ দেখাই মই ভিডিঅ'টো সামৰণি মাৰিব বিচাৰিছোঁ। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবেও ধন্যবাদ। আপোনালোকৰ বহুমূল্যৱান সময়কণ দিয়াৰ বাবেও ধন্যবাদ। শেষত পুনৰ নতুন নতুন ভিডিঅ' লৈ লগ পোৱা প্ৰতিশ্ৰুতিৰে আহোঁ। জয় কুন্দি মামা, জয় বলিয়া বাবা, জয় মাতা মেছে।